আৰু এতিয়া মই যেটো কমেন্ট পঢ়িবলৈ গৈ আছো এইটো একদম জেনজাৰ কমেন্ট আহিছে কাৰণ আজিলৈকে এনেকুৱা এতিয়ালৈকে এক্স কেইজনী আছে এজনী দুজনী তিনিজনী স্বাগতম জনাইছো আপোনাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে থাম্বনেল টাইটেল চাই গম পাইছে কিমান আজি মানে বেলেগতকৈ বেলেগ ধৰণৰ হ'বলৈ গৈছে এই ভিডিঅ'টো কাৰণ আগতে মই এনেকুৱা ভিডিঅ' কেতিয়াও বনা নাছিলো আজি ফাৰ্ষ্ট টাইম বনাইছো তো ভিডিঅ'টো বলক আৰম্ভ কৰোঁ আপোনালোকৰ প্ৰশ্ন মোৰ উত্তৰ আৰু এই যে আপোনালোকে স্ক্ৰীনখন দেখা পাইছে এনেকৈ মই ইউটিউবত লিখি দিছিলোঁ আৰু ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ সকলোতে শ্বেয়াৰ কৰিছিলোঁ সকলোৰে পৰা এটা হ'লে মেছেজ আহিছে আৰু আপোনালোকে কিবা কিবি প্ৰশ্ন সুধিছে প্ৰশ্নৰ উত্তৰো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু প্ৰশ্নবিলাক কি আহিব পাৰে আপোনালোকেও জানে আৰু এইফালে যে মই আহিলোঁ এয়া এই দিছ ইজ মাই টেলেণ্ট ইয়াতেই মই মোবাইলটো থৈ ৰীল বনাওঁ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কমেণ্টটো মই পঢ়িবলৈ লৈছোঁ প্ৰথম কমেণ্টটো একদম জাগাত দিছে কি ক'ম আৰু কমেণ্টটো কি লিখিছে মিণ্টু ক্ৰিয়েশ্যন 2.0 দাদা আপোনাৰ কিমানজনীৰ লগি গাৰ্লফ্ৰেণ্ড আছে বাৰু আপোনালোকে গমে পাইছে কিমানজনী থাকিব পাৰে এজনীও নাই আৰু আপোনালোকক যিহেতু কৈছিলোঁ যে মই ফেচবুক হোৱাটছআপ সকলোতে শ্বেয়াৰ কৰি দিছিলোঁ আৰু হোৱাটছআপৰ পৰা এটা কমেণ্ট আহিছে কৰোণাথে লিখিছে তুমি ফুৰা ঠাইসমূহৰ ভিতৰত আটাইতকৈ প্ৰিয় ঠাই কোনখন আটাইতকৈ প্ৰিয় ঠাই মানে ক'বলৈ গ'লে আজিলৈকে মই সিমান এটা বেছি ঘূৰা নাই ঘূৰা ফুৰা মানে বেলেগত সেনেকৈ যোৱা নাই বেছি নাযাওঁৱে কেতিয়াবাহে যাওঁ আৰু মাজে আৰু প্ৰিয় বুলি ক'লে মোৰ বঙাইগাঁৱে বেষ্ট বঙাইগাঁওখনে ভাল লাগে আৰু এতিয়া মই থাৰ্ড কমেণ্টটো পঢ়িবলৈ লৈছোঁ থাৰ্ড কমেণ্টটো লিখিছে পাৰ্থপ্ৰতিম বৰ্মনে যদিও ফেচ টু ফেচ দেখা পোৱা নাই তথাপিও ভাল পাওঁ তোমাক তুমি আগুৱাই যোৱাটো বিচাৰোঁ কাৰণ তুমি বহুত কষ্ট কৰিছা গতিকে ফল পোৱাটো বিচাৰোঁ বিশেষ একো নকওঁ কষ্ট কৰা আগুৱাই যোৱা বাছ তো পাৰ্থপ্ৰতিম বৰ্মন আমাৰ ফ্ৰেণ্ডশ্বিপটো বহুত দিনৰ হয় বহুত আজিলৈকে দেখা পোৱা নাই আৰু তেওঁৰ ঘৰ ফেভাৰিট আজিলৈকে দেখা পোৱা নাই পিছলৈ পাম ভৱিষ্যতলৈ বহুত ধন্যবাদ পাৰ্থপ্ৰতিম বৰ্মন ইমানখিনি ছাপোৰ্ট কৰি যোৱাৰ বাবে অকল পাৰ্থপ্ৰতিমক ধন্যবাদ দিলেই নহ'ব সকলোকে ধন্যবাদ দিছোঁ কাৰণ ইমান ছাপোৰ্ট কৰাৰ বাবে আৰু কেইদিনমান পিছতে আমাৰ 1K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে তো সকলোকে ধন্যবাদ আৰু ৰবেন ক্ৰেচন অল মিক্সে কমেণ্ট কৰিছে মোৰ এটাই কুৱেশ্যন তোমাৰ ঘৰ ক'ত মোৰ ঘৰ বিজনী পাণবাৰী অৰ্থাৎ বৰপাথাৰত পাণবাৰীৰ পৰা প্ৰায় 6 কিলোমিটাৰমান আহিব লাগে আমাৰ ঘৰলৈ তো পাই যাবি আৰু আমাৰ ঘৰ কেতিয়াবা আহিবা আমাৰ ঘৰলৈ লগ পাম আৰু এতিয়া নেক্সট প্ৰশ্নটো হৈছে ৰাকেশ ৰায় অসমীয়াই লিখিছে দাদা আপোনাৰ ঘৰ ক'ত তো অলপমান আগতে ক'লোঁ ঘৰ ক'ত মোৰ আৰু GFৰ নাম কি GF ভাই মোৰ GF নাইয়ে আৰু কি কৰি ভাল পোৱা বুলি লিখিছে মই বহুত কিবা কিবি ভাল পাওঁ কিন্তু গান গাই বহুত বেছি ভাল পাওঁ গানটো বেষ্ট আৰু এতিয়া ইনষ্টাগ্ৰামৰ কমেণ্ট পঢ়িব বিচাৰিম ইনষ্টাগ্ৰামত লিখিছে তোমাৰ GF আছে নেকি এতিয়ালৈকে নাই GF কিন্তু পিছলৈ নাজানো আৰু পিছলৈ আৰু তো চবেই কিয় নাজানো GF আছে নে কিবা GFৰ কথা ইমান বেছি কমেণ্ট আহিছে নাজানো আৰু কিয় বা GFৰ মানে কিয় অনুপ্ৰায় YTয়ে কমেণ্ট কৰিছে দাদা তুমি কি মোবাইল দি ভিডিঅ' কৰা মই Vivo 1906 ভিডিঅ' কৰোঁ সিমান এটা ভাল নহয় মানে এইটো ছেকেণ্ড মোবাইল আছিল ছেকেণ্ডেৰী ভিডিঅ' কৰি আছোঁ পিছলৈ আৰু কিনিব লাগিব আৰু যদি মিলি যায় বস্তুখিনি এতিয়া মই যেটো কমেন্ট পঢ়িবলৈ গৈ আছো এইটো একদম জেনজাৰ কমেন্ট আহিছে কাৰণ আজিলৈকে এনেকুৱা কমেন্ট পঢ়ি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম এনেকুৱা কমেন্ট আহিছে আৰু কমেন্টটো আহিছে দাদা তুমি মোক বিয়া কৰাবা নে নকৰা যদি নকৰা মই মৰি থাকিম আই লাভ ইউ প্লিজ মেৰি মি এইটো কোনে কমেণ্ট কৰিছে নাপায় এনেকুৱা কমেণ্ট কৰিবলৈ এনেকুৱা কমেণ্ট কৰিব নাপায় নকৰিবি মই নেক্সট কুৱেশ্যনটো পঢ়িব লৈছোঁ নেক্সট কুৱেশ্যনটো দেৱৰাজ ফলকে লিখিছে তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে থেংক ইউ দেৱৰাজ ভাই এণ্ড তোমাৰ ঘৰ ক'ত তো অলপমান আগতে ক'লোঁ মোৰ ঘৰ ক'ত তোমাৰ ঘৰত কোন কোন আছে মা ভণ্টি মই আৰু বাইদেউ দুজনী আছিল কিন্তু বিয়া হৈ গ'ল আৰু লিখিছে তুমি কি খাই ভাল পোৱা মই ভাত খাই ভাল পাওঁ কিন্তু যেনেকুৱা চাওমিন কিবা কিবি থাকে ন মই ম'ম'টো বহুত বেছি ভাল পাওঁ আৰু লিখিছে তোমাৰ ভাল পোৱা আছে নাই মোৰ ভাল পোৱা এতিয়ালৈকে নাই কিন্তু পিছলৈ নাজানো আৰু কি হয় আৰু লিখিছে কি লিখিছে এইটো দেখা পোৱা নাযায় ইয়াত দেখা পোৱা নাযায় মানে আইডিয়াতে অলপমান কৈ আছোঁ মই
আৰু লিখিছে তুমি কি পঢ়ি আছা মই এই ছেকেণ্ড ইয়াৰ আৰু এটা কমেণ্ট কৰিছে মিণ্টু ক্ৰিয়েশ্যন 2.0 দাদা আপোনাৰ এতিয়ালৈকে এক্স কেইজনী আছে এজনী দুজনী তিনিজনী সঁচা কথা ক'বলৈ গ'লে মোৰ মানে বহুত কেইজনীকে ভাল লাগিছিল কিন্তু কিছুমানক কৈছোঁ কিছুমানক কোৱা নাই মোৰ এক্স বুলি ক'বলৈ গ'লে প্ৰায় 2-3জনীমান আৰু এটা ইনষ্টাগ্ৰামত কুৱেশ্যন আহিছিল দাদা ইউটিউবত ছাকচেছ কেনেকৈ হ'ব পাৰি এইটো বিষয়ে মই সিমান এটা ভালকৈ সঠিককৈ মানে ক'ব নোৱাৰিম কাৰণ আজিলৈকে মই ছাকচেছ হোৱা নাই যদি ছাকচেছ হ'লে ক'ব পাৰিলোঁ হয় কিন্তু এটাই কথা ক'ম লাগি থকা এদিন হ'লে এদিন সফল হ'বাই আৰু এটা কথা অকল আমি ইউটিউবত ছাকচেছ হ'লেই নহ'ব বহুত কিবা কিবি মানে বেলেগ বেলেগো আছে অকল ইউটিউবটোতে যে আমি কেৰিয়াৰ হিচাপে ল'ম সেইটো নহয় ইউটিউবটো থাকিব লাগে কিন্তু কেৰিয়াৰ হিচাপে কেতিয়াও ল'ব নালাগে মানে কেতিয়া কি হৈ যায় নাজানো আৰু ইউটিউবটো কেতিয়াবা যাব পাৰে বিশ্বাস নাই আৰু লাষ্ট কুৱেশ্যনটো হৈছে ভূপেন মেধিয়াই লিখিছে আপি কোনটাৰ ৰাতি বেছিকৈ মনত পৰে কোৱা মই নাম মেনশ্যন নকৰোঁ ভাই কাৰণ যদি সিহঁতৰ বিয়ে বাছে ইফাল ইফাল হৈ যাব পাৰে নকৰোঁ আৰু নাম মেনশ্যন কাৰণ কোনো তাৰে মনত নপৰে আপোনালোকৰ আছিল কুৱেশ্যন মোৰ আছিল এনচাৰ এই বেছি ভিডিঅ'টো দীঘলে নকৰোঁ যদি ভিডিঅ'টো যদিহে ভাল লাগিছে লাইকটো কৰি দিব আৰু যদি ভাল লগা নাই লাইক নকৰিলে একো নাই তো নেক্সট ভিডিঅ'ত লগ পাম সকলোকে বাই বাই কমেণ্ট কৰিবলৈ আজ নাপায় এনেকুৱা কমেণ্ট কৰিবলৈ